ট্ৰেভেল উইথ অৰুণাচল হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো আন একো নহয়, আপোনালোকে ঘৰত ষ্ট্ৰবেৰী নিজে খাবৰ বাবে কিদৰে টাবত লগাব আৰু ষ্ট্ৰবেৰী লগাবৰ বাবে মাটি প্ৰস্তুত বনালে কেনেধৰণে হ'ব আৰু কি খাদ্য তাক দিব লাগিব তাৰ বিষয়ে আজি আপোনালোকৰ ওচৰত এটা ভিডিঅ' আগবঢ়াম। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিছে, প্ৰথমতে আমাক লাগিব গাৰ্ডেন চইল। আচলতে কি হয়, ষ্ট্ৰবেৰী আপোনাৰ লগাবৰ বাবে যি মাটি লাগে, সেই মাটিটো অলপমান লাইট ৱেইটৰ, কম ওজনৰ আৰু ফুৰফুৰীয়া হ'লে ভাল। তেতিয়া ষ্ট্ৰবেৰী যিবিলাক শিপাবিলাক ভালদৰে বিকাশ হ'ব পাৰে আৰু এই ফল দিয়াত আপোনালোকক প্ৰচুৰ পৰিমাণে সহায় কৰিব। সেই গতিকে সদায় এটা কথা মন কৰিব, ষ্ট্ৰবেৰী লগাবৰ বাবে যিখিনি মাটি আপোনালোকে প্ৰস্তুত কৰিব, সেই মাটিখিনি ফুৰফুৰীয়া হোৱাটো অতি জৰুৰী। এতিয়া চইল মিক্সলৈ আহোঁ। ষ্ট্ৰবেৰী লগাবৰ বাবে আপোনালোকে বালিয়হীয়া বা পলসুৱা মাটি ল'ব পাৰে। পলসুৱা মাটি আপোনালোকে ল'ব 40% আৰু তাত দিব আপোনালোকে কাউডাং কম্পোষ্ট বা ভাৰ্মি কম্পোষ্ট 40% দিব আৰু দুইখিনি ভালদৰে মিক্স কৰিব। আৰু তাতে আপোনালোকে দিব পাৰে নিমখলি। এই দেখিছে নিমখলি। ষ্ট্ৰবেৰী যিহেতু মিঠা জাতীয় ফল, যাতে পোক পৰুৱা কীট পতংগই কোনো যাতে আক্ৰমণ কৰিব নোৱাৰে, সেইবাবে আপোনালোকে নিমখলি ব্যৱহাৰ কৰিব। নিমখলি আৰু তাৰপিছতে ইয়াত দিব নিমখলি আপোনালোকে 10% দিব। তাৰপিছতে ইয়াতে দিব ইয়াত বন মিল দি দিব। বন মিল 10% দিব। বন মিল দিয়া হৈছে। এতিয়া এই আটাইখিনি উপাদান এতিয়া ভালদৰে মিক্স কৰি ল'ম। এইদৰে মিক্স কৰি ল'ব। ভালদৰে মিক্স কৰিব যাতে নিমখলি আৰু বন মিলখিনি ভালদৰে মিক্স হৈ যায়। আচলতে কি হয়, ষ্ট্ৰবেৰী যিটো ফল, সেই ফলটো আমাৰ অসমৰ যিটো জলবায়ু, অসমৰ জলবায়ুত মিঠা হোৱা ইমান দেখা নাযায়, প্ৰায় টেঙাই হয়। যিহেতু আমাৰ অসমৰ মাটিটো অলপমান এচিডিক হয়, সেই গতিকে ইমান মিঠা হোৱা দেখা নাযায়। তথাপিও ষ্ট্ৰবেৰী ক'লে এনেও খাবলৈ ভালেই লাগে, টেঙা হ'লেও মিঠা হ'লেও কোনো কথা নাই। আৰু খোৱাতকৈ ঘৰত যেতিয়া আপুনি লগাব, নিজে লগোৱা গছজোপাত যেতিয়া ষ্ট্ৰবেৰী ফল দিব, সেইটো এটা বেলেগ সুখ অনুভৱ কৰা যায়। এয়া মাটিৰ মিশ্ৰণটো ইতিমধ্যে তৈয়াৰ হৈছে। এয়া দেখিছে, মই ষ্ট্ৰবেৰীটো পুলি লগাবৰ বাবে এটা প্লাষ্টিকৰ থাৰ্মোপট ব্যৱহাৰ কৰিছোঁ, 10 ইঞ্চি পট। আপোনালোকে প্লাষ্টিক পট ব্যৱহাৰ কৰাতকৈ যদি ঘৰত মাটিৰ পাত্ৰ থাকে, তেতিয়াহ'লে মাটিৰ পাত্ৰত লগাব। আৰু মাটিৰ পাত্ৰত এই পানীৰ যিটো পানীৰ পৰিমাণটো মেইনটেইন হৈ থাকিব। আৰু মোৰ ওচৰত বৰ্তমান মাটিৰ পাত্ৰ নাছিলে, সেইবাবে মই এই থাৰ্মোপটটোকে ব্যৱহাৰ কৰিছোঁ। আৰু এই পাত্ৰটোৰ তলত মোৰ ওচৰত যিহেতু ধানৰ তুঁহ আছিল বা ভুচি আছিল, সেই ভুচিখিনিকে মই তলত দি লৈছোঁ, যাতে মাটিখিনি পানী দিলে ওলাই নাযায়। তলত মই এটা পাতল এটা লেয়াৰ মই দি দিছোঁ। আপোনালোকে টাবৰ তলত টাবৰ ভঙা টুকুৰা বা ইটাৰ টুকুৰা বা শিলগুটি এইদৰে দিব পাৰে। এয়া দেখিছে। এতিয়া মই কি কৰিম, ইয়াতে এটা লেয়াৰ এইদৰে মাটি দি দিম। দেখিছে, মিশ্ৰণখিনি দি দিলোঁ। এতিয়া মই এইকেইটা ষ্ট্ৰবেৰী পুলি বহুদিনতেই আনি থোৱা আছিল, লগাম বুলি লগা হোৱা নাই।
দেখিছে লগোৱা আগতে যিটো পলিবেগত আছিল তাতে ফুল আহি পেলাই ফল আহিবলৈ আৰম্ভ কৰিছে দেখিছেনে আপোনালোকে পলিবেগটো দুইটা চাইডে কাটি ল'ব তেতিয়া পলিটো উঠোৱাত সহজ হয় নহ'লে কেতিয়াবা মাটিটো ভাঙি যাব পাৰে দেখিছে এইদৰে কাটি দিব দুইটা চাইডে এতিয়া মই এই পুলিটো টাবটোৰ মাজত এইদৰে প্ৰতিস্থাপন কৰিম এয়া দেখিছে এই মাজত মই পুলিটো বহাই দিছোঁ হৈ গ'ল এতিয়া আপুনি যিখিনি মাটি প্ৰস্তুত কৰিছিলে সেই মাটিখিনি এতিয়া চাইডেদি লাহে লাহে কৰি আপোনালোকে ভৰ্তি কৰি দিয়ক এটা কথা মন কৰিব বেছি জোৰে জোৰেও নকৰিব ষ্ট্ৰবেৰীৰ শিপাসমূহ যিহেতু অতি মিহি হয় চুলিৰ নিচিনা গতিকে খুব সাৱধানে মাটিখিনি আপোনালোকে প্ৰেছ কৰি দিব এইদৰে হাতে প্ৰেছ কৰিলেও হ'ব এইদৰে কৰি দিব এইদৰে ইতিমধ্যে আমাৰ ষ্ট্ৰবেৰী প্ৰথম যিটো ষ্ট্ৰবেৰী পুলি আছিল সেই পুলিটো ৰোৱা হৈ গৈছে এতিয়া আমি তাত আৰু এটা কাম কৰিব লাগিব কৈ আছোঁ ইয়াত দেখিছে ফলখিনি আহিছিল নহয় আপোনালোকে এতিয়া কি কৰিব ধানৰ তুঁহ এতিয়া অকণমান দি দিব ইয়াত ধানৰ তুঁহ দিয়াৰ মেইন কাৰণটো হ'ল কৈ আছোঁ ৰ'ব এইদৰে এটা লেয়াৰ দি দিব ধানৰ তুঁহৰ হৈ গ'ল ধানৰ তুঁহৰ লেয়াৰটো দিয়া হৈ গৈছে ধানৰ তুঁহৰ লেয়াৰটো এই কাৰণে দিছোঁ যে ষ্ট্ৰবেৰীবিলাক দেখিছে কিছুমানৰ যিবিলাক ষ্ট্ৰবেৰী ঠাৰিটো অকণমান চুটি হয় ই মাটিত লাগি যাব পাৰে যদি টাবৰ বাহিৰত যদি আহি যায় ঠিকেই আছে মাটিত যদি লাগি যায় ষ্ট্ৰবেৰীটো অনিষ্ট হ'ব আৰু আপোনালোকে এইটো খাবই নাপাব গতিকে ষ্ট্ৰবেৰীটো মাটিৰ টাবত থকা যিখিনি মাটি তাৰ পৰা অনিষ্ট নহ'বৰ কাৰণে এইদৰে ধানৰ লেয়াৰটো দিয়া হৈছে এতিয়া ইয়াত পানী দি দিম পানী দি পেলাই এই ৰ'দত ৰাখি দিম ষ্ট্ৰবেৰী সদায় ৰ'দত ৰাখিব আপোনালোকে যিমান ৰ'দত ৰাখিব খুব সোনকালে গছজোপাও ধুনীয়া হ'ব আৰু ফুল আহিব ফুল আহিলে আপোনালোকে ফল নিশ্চয় খাবলৈ পাব বলক এতিয়া পানী দি দিম পানী দি দিব আৰু পানী দিওঁতে মন কৰিব প্ৰথমবাৰ যেতিয়া পানী দিব পানীটো যাতে তললৈ ওলাই যায় সিমান পৰিমাণে আপোনালোকে পানীটো দি দিব তাৰপিছত আপোনালোকে মাটিৰ যিটো ওপৰৰ অংশটো চাই ল'ব যাতে যদি ভিজি থাকে তেতিয়াহ'লে নিদিব আৰু যদি শুকাই যায় তেতিয়াহ'লে তাত আপোনালোকে পানী প্ৰয়োগ কৰিব এতিয়া মই এই পুলিটোক ৰ'দ পৰা অংশ ঠাইত ইয়াক ৰাখি থ'ম এতিয়া দেখিছে এই পুলিকেইটা মই আজিৰ পৰা ঠিক 15 দিনমানৰ আগতে লগাইছিলোঁ চেম সইল মিক্সত আৰু ই বৰ্তমান ফল দিবলৈ আৰম্ভ কৰিছে এই দেখিছে এজোপা পকিছে এটা এজোপা ইয়াতো এটা পকিছে আৰু এইজোপাত ফুল আহি পেলাই কলি ল'বলৈ আৰম্ভ কৰিছে আৰু এইজোপা কিমান ফল আহিছে দেখা চাওক আৰু এইদৰে আপোনালোকে চেম সইল মিক্সত ঘৰত নিজে খাবৰ বাবে টাবত লগাব আৰু আপোনালোকে নিশ্চয় সুফল পাব আৰু ঘৰত লাগিলে এনেও বস্তুটো শুৱনি হৈ দেখাত আৰু
আৰু খোৱাটো বৰ পিছৰ কথা। এইদৰে মই এইদৰে এই প্লাষ্টিক পটকেইটাতে মই এইদৰে লগাই ৰাখিছোঁ আৰু দেখাত খুব ভাল লাগে। ইয়াত চাওক, এইটো মই যাতে এই ষ্ট্ৰবেৰীটো বেয়া হৈ নাযায়, মই তলত এইদৰে ধানৰ তুঁহ দি থৈছোঁ যাতে ষ্ট্ৰবেৰীৰ তলত লাগি পেলাই বেয়া হৈ নাযায়। এটা কথা মন কৰিব, লগোৱাৰ ঠিক 15-20 দিনৰ পিছত আপোনালোকে ফুল নিশ্চয় পাবই ষ্ট্ৰবেৰীৰ পৰা। আৰু ভাল প্ৰজাতিৰ আজিকালি টিচু কালচাৰ পুলি কিছুমান পোৱা যায়, ইয়াৰ ফলবিলাকো ডাঙৰ হয় আৰু খাবলৈও অলপ ভাল হয়। এইকেইটা মোৰ টিচু কালচাৰ পুলি, বজাৰত আপোনালোকে বিচাৰিলে পাই যাব টিচু কালচাৰ পুলি। যি কি নহওক, আজি এই ভিডিঅ'টো আপোনালোকৰ উপকাৰ হ'ব বুলি ভাবিলোঁ আৰু মইনো কিদৰে ঘৰত ষ্ট্ৰবেৰী লগাইছোঁ তাকে আপোনালোকৰ ওচৰতে ভিডিঅ'টো বনাই আগবঢ়াওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকলৈ কিঞ্চিত হ'লেও সহায় কৰিব ষ্ট্ৰবেৰী পুলি ৰোৱাত। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।